हेलो एवरीवन আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আসাম মহমিয়া কোন প্ৰথম মই সকলোকে মোৰ চেনেলৰ আন এক নতুন ভিডিঅ লৈ স্বাগতম জনাইছো আজি মই এই ভিডিঅটোত গণিতৰ অৰ্থাৎ ম্যাথমেটিক্সৰ এটা টপিক অৰ্থাৎ সংখ্যা প্ৰণালী আলোচনা কৰিম এই টপিকটো যিকোনো কম্পিটিটিভ এক্সাম বা চাকৰিৰ এক্সামৰ যদি পৰীক্ষা হয় পৰীক্ষাত সিলেবাসত এই টপিকটো থাকে ইয়াৰ উপৰিও প্ৰাথমিক বিদ্যালয় বা এলপিৰ পৰা আৰম্ভ কৰি হাই স্কুললৈকে ছাত্ৰ ছাত্ৰীসকলৰ অংকৰ এটা চেপ্টাৰ সংখ্যা প্ৰণালী থাকে গতিকে আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু পলম নকৰাকৈ আহক আৰম্ভ কৰো আজি ভিডিওটো আজি যেটো টপিক সেইটো হৈছে সংখ্যা প্ৰণালী ইংৰাজীত যদি আমি লিখো এটো হ'ব কি নাম্বাৰ সিস্টেম গতিকে নাম্বাৰ সিস্টেমৰ বিষয়ে জনাৰ আগতে আমি আগতে নাম্বাৰৰ বিষয়ে জানিব লাগিব নাম্বাৰ বা আমি অসমীয়া যদি কওঁ নাম্বাৰক আমি অসমীয়া যদি কওঁ তেনেহ'লে কি হ'ব সংখ্যা কোনবিলাক আমি এইবিলাক জানিব লাগিব এতিয়া ইয়াতে মই যদি এটা উদাহৰণ লওঁ মই যদি এটা ইংৰাজী ৱাৰ্ড লিখো যেনেকৈ লিখিলো গাৰ্ল লিখিলো অৰ্থাৎ ছোৱালী এইটো আমি ইংৰাজীত লিখিছো এটা শব্দ এই শব্দ লিখিবৰ কাৰণে কি কি প্ৰয়োজন হৈছে জি পিছত হৈছে আই পিছত হৈছে আৰ তাৰপিছত হৈছে এল অৰ্থাৎ এই একৈটা এলফাবেট ব্যৱহাৰ কৰি পেলাই আমি এটা ৱাৰ্ড লিখিছো এইবিলাক হৈছে এটা চিহ্ন ইংৰাজী লিখা চিহ্ন ঠিক সেইদৰে আমি সংখ্যা বা নাম্বাৰ লিখাৰ কিছুমান চিহ্ন থাকে আৰু এই চিহ্নবিলাক হৈছে 0 to 9 লৈকে অৰ্থাৎ 0 1 2 3 4 5 এনেকৈ 9 লৈকে এইখিনি হৈছে ই সংখ্যা এটা লিখা চিহ্ন আৰু এইবিলাকক কোৱা হয় অংক বা ইংৰাজীত কয় ডিজিটস অর্থাৎ অঙ্ক ব্যবহার করি বা ডিজিট ব্যবহার করে আমি কি লিখো সংখ্যা লিখো এটা অঙ্ক ব্যবহার করি আমি সংখ্যা লিখিব পাৰো দুটা অঙ্ক ব্যবহার কৰি লিখিব পাৰো তিনিটা অঙ্ক ব্যবহার কৰি লিখিব পাৰো যদি 2 বুলি লিখা থাকে তেনেহলে এটা সংখ্যা এটো হৈছে 2 এটা সংখ্যা এটো হৈছে এটা অঙ্ক বিশিষ্ট সংখ্যা ইয়াত অঙ্ক কেইটা আছে এটা ইয়াতে যদি মই 20 লিখো ইয়াতে অঙ্ক কেইটা আছে দুটা গতিকে এটো হ'ব দুটা অঙ্ক বিশিষ্ট সংখ্যা যদি মই 999 লিখিলো ইয়াত তিনিটা অঙ্ক আছে গতিকে এটো হৈছে তিনিটা অঙ্ক বিশিষ্ট সংখ্যা এনেকে যিমানটা অঙ্ক থাকিব ইমানটা অঙ্ক বিশিষ্ট সংখ্যা হ'ব অৰ্থাৎ মই যদি ইয়াতে লিখো এই সংখ্যাটো যদি লিখো এনেকে লিখো তেনেহলে ইয়াত কেইটা অঙ্ক আছে 1 2 3 4 5 6 এটো হৈছে 6টা অঙ্ক বিশিষ্ট সংখ্যা গতিকে অঙ্ক আৰু সংখ্যাৰ যেটো বেসিক ধাৰণা এইখিনি হৈছে এইখিনি অঙ্ক বিশিষ্ট সংখ্যাৰ ওপৰত কিছুমান প্ৰশ্ন পৰীক্ষাত আহিব পাৰে যেনেকে যদি পৰীক্ষাত আহে এটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি তেতিয়া আমি চাব লাগিব এটা অঙ্ক বিশিষ্ট সংখ্যা লিখিলে আটাইতকৈ ডাঙৰ সংখ্যাটো আমি কি লিখিম 9 9 পিছত যদি লিখিম কি আহি যাব 10 আহি যাব 1 2 3 4 5 6 7 8 9 9 লৈকে লিখাৰ পিছত 10 আহি যাব 10 অহাৰ লগে লগে কেইটা সংখ্যা অঙ্ক হৈ গ'ল দুটা গতিকে এটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা বুলি ক'লে আমি কি লিখিব লাগিব 9 লিখিব লাগিব ঠিক সেইদৰে যদি সুধে দুটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা তেতিয়া আমি যদি 10 পৰা আৰম্ভ কৰো 11 12 এনেকে লিখি গৈ থাকিলে 99 লৈকে যোৱাৰ পিছত যেটো লিখিম সেইটো হ'ব কি 100 টু হ'ব তিনিটা অঙ্ক বিশিষ্ট সংখ্যা গতিকে দুটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 99 ঠিক সেইদৰে তিনিটা অঙ্ক বিশিষ্ট লিখিলে আমি 999 হ'ব ইয়াৰ পিছত লিখিলে আহি যাব কি 1000 চাৰিটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা লিখিলে 9999 অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যা যেতিয়া আমি লিখিম তেতিয়া সদায় 9 আহিব এটা অঙ্ক হলে এটা 9 দুটা অঙ্ক হলে দুটা 9 তিনিটা অঙ্ক হলে তিনিটা 9 চাৰিটা অঙ্ক বিশিষ্ট হলে চাৰিটা 9 পাঁচটা অঙ্ক বিশিষ্ট হলে পাঁচটা 9 এনেকে যিমানটা অঙ্ক বিশিষ্ট ডাঙৰ সংখ্যা লিখিব দিয়ে আমি সিমানটা 9 লিখিলে আমাৰ এনসাৰটো আহি যায় এতিয়া যদি সৰু সংখ্যা আহে যে দুটা অঙ্ক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তেতিয়া আমি ইয়াতে চাইছো ইয়াতে দেখা পাইছো যে এটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা পিছত যেটো আহিছে সেইটো হৈছে 10 গতিকে এইটো হৈছে আটাইতকৈ সৰু সংখ্যা দুটা অঙ্ক বিশিষ্ট তো হ'ব কি 10 ঠিক আছে আটাইতকৈ সৰু সংখ্যা তিনিটা অঙ্ক বিশিষ্ট সেইটো হ'ব কি 100 আটাইতকৈ সৰু সংখ্যা চাৰিটা অঙ্ক বিশিষ্ট 1000 এনেকে 10000 এটো হল চাৰিটা অঙ্ক পাঁচটা অঙ্ক বিশিষ্ট ছটা অঙ্ক বিশিষ্ট হয় এনেকে অৰ্থাৎ যিমানটা যদি সৰু সংখ্যা লিখিব দিয়ে যিমান সৰু হ'ব যদি দুটা অঙ্ক বিশিষ্ট কয় তেনেহলে 10 হ'ব তিনিটা অঙ্ক বিশিষ্ট হলে এটা 0 বাঢ়ি যাব চাৰিটা হলে আৰু এটা 0 বাঢ়ি যাব এনেকে লাহে লাহে বাঢ়ি গৈ থাকিব পৰীক্ষাত প্ৰশ্ন এনেকে আহিব পাৰে যে তিনিটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা তেতিয়া আমি এইটো লিখিম 999 তিনিটা অঙ্ক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তেতিয়া আহিব কি 100 তিনিটা অঙ্ক আছে আটাইতকৈ সৰু এইটো কাৰণ ইয়াতকৈ সৰু হোৱাৰ লগে লগে কি হৈ যাব 99 দুটা অঙ্ক বিশিষ্ট আহিব তেতিয়া আটাইতকৈ সৰু কোনটো হ'ল 100 পৰীক্ষাবিলাকত প্ৰশ্ন এনেকুৱা প্ৰশ্ন আহিব পাৰে যে চাৰিটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু তিনিটা অঙ্ক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাৰ মাজত পাৰ্থক্য যদি উলিয়াব দিয়ে
সেইটো আমি জানিব লাগিব আগতে যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি মই আগতে কৈছো যিমানটা অংক বিশিষ্ট ক'ব সিমানটা 9 লিখিলে হ'ল 4টা অংক বিশিষ্ট কৈছে গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি 9999 তাৰ পিছত যেতিয়া সৰু বুলি ক'ব তেতিয়া একৰ লগত শূন্য লগাই দিলে হৈ গ'ল দুটা বুলি ক'লে 1 0 আৰু তিনিটা বুলি ক'লে দুটা শূন্য আহিব এনেকে এতিয়া কি কৈছে 3টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা গতিকে 3টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 100 3টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা এতিয়া মাইনাস যেহেতু পাৰ্থক্য বুলি কৈছে পাৰ্থক্য বুলি কোৱাৰ লগে লগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে 9989 এটো হ'ব আমাৰ आंसर এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে ইয়াৰ পিছত সংখ্যাৰ কিছুমান প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম টাইপছৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে আমি প্ৰথম যেটো টাইপ হ'ব এটো হ'ব কি স্বাভাৱিক সংখ্যা ইংরেজি কয় ন্যাচারাল নাম্বারস গতিকে প্ৰথমে আমি স্বাভাৱিক সংখ্যাৰ বিষয়ে আলোচনা কৰিলো স্বাভাৱিক সংখ্যা কোনবিলাক যে বস্তু আমাক যদি কেইটামান বস্তু গণিব দিয়ে হিসাব কৰিব দিয়ে তেনেহলে আমি কেনেকৈ হিসাব কৰিম বস্তু কেইটামান যদি হিসাব কৰিব দিয়ে আমি সদায় যদি আঙুলি হিসাব কৰিব দিছে তেনেহলে আমি একৰ পৰা আৰম্ভ কৰিম 1 2 3 4 5 6 7 8 9 10 এনেকৈ লিখিম একৰ পৰা তাত বস্তু যদি গণনা কৰিব দিয়ে সদায় আমি একৰ পৰা আৰম্ভ কৰিম 1 2 3 4 5 6 এনেকৈ একেবাৰে পঢ়িম লৈকে যাব ইনফিনিটি লৈকে যাব গতিকে এই যে সংখ্যাবিলাক হৈছে স্বাভাৱিক সংখ্যা এতিয়া এই স্বাভাৱিক সংখ্যাৰ আমি সংজ্ঞাটো কেনেকৈ দিব পাৰিম যে বস্তু গণনা কৰিবলৈ যিবিলাক সংখ্যা ব্যৱহাৰ কৰা হয় সেইবিলাক হৈছে স্বাভাৱিক সংখ্যা গতিকে বস্তু গণনা কৰিবৰ কাৰণে আমি কেতিয়াও শূন্য ব্যৱহাৰ নকৰো প্ৰথমতে যে এনেকৈ আমি কেতিয়াও গণনা কৰো যে 0 1 2 এনেকৈ কেতিয়াও নহব একৰ পৰা আৰম্ভ হ'ব এই কাৰণে স্বাভাৱিক সংখ্যাৰ লগত থুকটোত কি নাথাকে শূন্য নাথাকে এইবিলাক হৈছে কি স্বাভাৱিক সংখ্যা ইয়াৰ পিছত আহিব পূৰ্ণ সংখ্যা মানে সম্পূৰ্ণ পূৰ্ণ সংখ্যা ইয়াক আমি কি বুলি কম হোল নাম্বাৰ হোল নাম্বাৰ কেতিয়া হ'ব যেহেতু স্বাভাৱিক সংখ্যাটো থুকটো পূৰ্ণ হোৱা নাই এটা বস্তু ৰৈ গৈছে এইটো হৈছে শূন্য তেতিয়া স্বাভাৱিক সংখ্যাৰ লগ থুকটোত কি আহি যাব শূন্য আহি যাব তেতিয়া এই থুকটো কি হৈ যাব পূৰ্ণ হৈ যাব তেতিয়া তাক আমি কি বুলি কম পূৰ্ণ সংখ্যা বুলি কম অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ থুকটো যদি শূন্য লগাই দিয়া হয় শূন্যটো ভৰাই দিয়া হয় তেতিয়া তাক কি বুলি কম পূৰ্ণ সংখ্যা বুলি ক'ব পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হ'ব 0 1 2 3 4 5 6 একেবাৰে অহিমলৈকে যাব আমি গণনা কৰি শেষ কৰিব নোৱাৰিম এতিয়া ইয়াতে দুটা প্ৰশ্ন হ'ব পাৰে যাটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি তেতিয়া আমি লিখিব লাগিব কি 1 আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি তেতিয়া আমি লিখিব লাগিব কি 0 গতিকে এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে সংখ্যা ইয়াৰ পিছত সংখ্যাৰ যেটো প্ৰকাৰ সেইটো হৈছে অখণ্ড সংখ্যা সংখ্যা ইংৰাজীত ক'ব ইন্টিজার্স অখণ্ড সংখ্যা কোনবিলাক আমি যেহেতু যে সংখ্যা ৰেখা বিবেচনা কৰো সংখ্যা ৰেখাটো এনেকুৱা মাজত কি থাকে শূন্য থাকে আৰু শূন্যৰ পৰা লাহে লাহে আগবাঢ়ি গৈ থাকে 1 2 3 4 5 আৰু শূন্যৰ সোঁফালে লাহে লাহে এনেকৈ আগবাঢ়ি গৈ থাকিব ইনফিনিটিলৈকে যাব আৰু যদি আমি বাওঁফালে আহো তেনেহলে শূন্যতকৈ সৰু হ'ব লাগিব অৰ্থাৎ -1 -2 -3 -4 -5 এনেকৈ ইনফিনিটিলৈকে এইফালে যাব গতিকে এই যে প্লাসৰ অৰ্থাৎ পজিটিভ খিনিও আছে ইয়াতে নেগেটিভ খিনিও আছে পজিটিভ আৰু নেগেটিভ অৰ্থাৎ ধনাত্মক আৰু ঋণাত্মক গোটেইখিনি সংখ্যা ইয়াতে একলগ হৈ আছে গতিকে এই গোটেইখিনি সংখ্যাক একেলগে কি বুলি কয় অখণ্ড সংখ্যা বুলি কয় অৰ্থাৎ প্লাসৰ খিনি অৰ্থাৎ ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা লগতে শূন্য থাকিব এই গোটেইখিনি একেলগে কি বুলি কয় অখণ্ড সংখ্যা বুলি কয় এইটো আমি এনেকৈ ক'ব পাৰো যে পূৰ্ণ সংখ্যাৰ থুক আৰু পূৰ্ণ সংখ্যাত থকা সংখ্যাবিলাকৰ বিয়োগাত্মক যিবিলাক সংখ্যা অৰ্থাৎ নেগেটিভ যিবিলাক সংখ্যা গোটেইখিনি একেলগে কি বুলি কয় অখণ্ড সংখ্যা বুলি কয় আৰু এই পজিটিভ সংখ্যাবিলাকক কয় ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক আৰু এইবিলাকক কয় ঋণাত্মক অখণ্ড সংখ্যা আৰু শূন্যটো ধনাত্মক নহয় ঋণাত্মক নহয় এটো মাজতে ইয়াতে থাকে অৰ্থাৎ শূন্যৰ সোঁফালে যিখিনি সদায় প্লাছত থাকিব আৰু শূন্যৰ বাওঁফালৰ কথাখিনি কি মাইনাছত থাকিব আৰু এটা কথা ইয়াতে সোঁফালে থকা সংখ্যাবিলাক বাওঁফালৰ সংখ্যাতকৈ সদায় ডাঙৰ অৰ্থাৎ 5 হৈছে 4তকৈ ডাঙৰ 4 হৈছে 3তকৈ ডাঙৰ 3 2তকৈ ডাঙৰ 2 1তকৈ ডাঙৰ 1 0তকৈ ডাঙৰ 0 -1তকৈ ডাঙৰ -1 -2তকৈ ডাঙৰ এনেকৈ যদি আমি ইয়াতে চাব যাওঁ তেনেহ'লে -100 যদি দিয়া থাকে এতিয়া যদি সোধে যে -100 ডাঙৰ নে 0 ডাঙৰ তেতিয়া আমি লগে লগে মনত পেলাব লাগিব শূন্যটো সংখ্যা ৰেখাত শূন্যটো সোঁফালে থাকে না -100টো সোঁফালে থাকে শূন্যটো সদায় সোঁফালে থাকিব -100টো এইফালে আহিব বাওঁফালে আহিব তো বাওঁফালে থাকিলে সদায় সৰু হয় সোঁফালটো কি হ'ব ডাঙৰ
ইয়াত আৰু এটা যদি প্ৰশ্ন হ'লে -23 আৰু -22 ভিতৰত কোনটো সৰু আৰু কোনটো ডাঙৰ, যেহেতু মাইনাছত আহিছে গতিকে যেটো ডাঙৰ সেইটো কি থাকিব বাওফালে থাকিব আৰু এটো কি হ'ব সৰু হ'ব। অৰ্থাৎ মাইনাছত যদি সংখ্যাবিলাক আহি যায় তেনেহলে ডাঙৰ সংখ্যাটো সদায় কি হয় সৰু হয় আৰু সৰু সংখ্যাটো সদায় ডাঙৰ হয় মাইনাছত থাকিলে। গতিকে আশা কৰো সকলোখিনি বুজি পাইছে। ইয়াৰ পিছত যেটো টাইপ সংখ্যা সেইটো হৈছে কি ভগ্নাংশ। ভগ্নাংশ ভগ্নাংশ মানে ভাগ ভাগ কৰি দিয়া। আমি যদি এটা বস্তু লৈছো ইয়াতে আমি যদি 5টা ভাগ ভাগ কৰিছো 5টা ভাগ কৰি পেলাই ইয়াৰ পৰা দুটা যদি লও 2 ভাগ যদি লও তেনেহলে আমি কেনেকৈ লিখিম 5/2। এই যে এনেকৈ লিখা সংখ্যাবিলাক এইবিলাকক কোৱা হয় কি ভগ্নাংশ। গতিকে ভগ্নাংশ দুটা বস্তু এটা ওপৰত থাকে এটা তলত থাকে, ওপৰটো কোৱা হয় লব আৰু তলটো কি বুলি কয় হয়। এইটো আমাৰ সদায় কনফিউজন হৈ থাকে ওপৰটো কি আৰু তলটো কি। আমি পঢ়ি আহিছো কিন্তু এইটো মনত নাথাকে পাহৰি যাওঁ। গতিকে সকলো সদায় মনত থাকিব ওপৰত থাকিব লব আৰু তলত থাকিব কি হয়। এতিয়া এই ভগ্নাংশৰ ভিতৰত কিছুমান ভাগ আছে, যেনেকৈ আমি যদি চাব যাওঁ প্ৰথমতে প্ৰকৃত আৰু অপ্ৰকৃত। প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ অৰ্থাৎ এইটো প্ৰপাৰ আৰু এইটো হৈছে ইম্প্ৰপাৰ। এইটো যদি আমি চাওঁ তেনেহ'লে প্ৰকৃত ভগ্নাংশ কোনবিলাক যি ভগ্নাংশ প্ৰকৃততে ভগ্নাংশ এটা হৈ আছে অৰ্থাৎ 5/2 লিখিছিলো অৰ্থাৎ 5/2 অৰ্থাৎ হৰটো ডাঙৰ হৈ আছে, হৰ কি হৈ আছে ডাঙৰ হৈ আছে, তেতিয়া হ'ব এটো কি প্ৰকৃত ভগ্নাংশ। যদি এটা ভগ্নাংশৰ হৰ ডাঙৰ থাকে তলৰটো ডাঙৰ থাকে সদায় সেইটো হ'ব কি প্ৰকৃত ভগ্নাংশ। আৰু যদি তলৰটো সৰু থাকে ওপৰটো ডাঙৰ থাকে তেতিয়া তাক কি হ'ব অপ্ৰকৃত ভগ্নাংশ। এতিয়া পৰীক্ষাত আহিব পাৰে তলৰ কোনটো প্ৰকৃত ভগ্নাংশ, এতিয়া অপচন দি দিব। অপচনৰ ভিতৰত আমি চাব লাগিব কাৰ হৰটো ডাঙৰ হৈ আছে সেইটো হ'ব কি প্ৰকৃত ভগ্নাংশ আৰু যাৰ হৰটো সৰু সেইটো হ'ব কি অপ্ৰকৃত ভগ্নাংশ। এতিয়া এই অপ্ৰকৃত ভগ্নাংশক আমি আন এটা ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো বা আন এটা ভগ্নাংশলৈ কনভাৰ্ট কৰিব পাৰো, সেইটো হৈছে কি মিশ্ৰ ভগ্নাংশ। মিশ্ৰ বা মিক্স আমি কেনেকৈ নিব পাৰিম। এতিয়া যেহেতু ওপৰত থকা মানে কি ওপৰত এটা সংখ্যা থকা মানে কি তলৰ সংখ্যাটোৰে ওপৰৰ সংখ্যাটো হৰণ হৈ আছে। এতিয়া হৰণ যদি আমি কৰো তেনেহলে 5ৰে হৰণ কৰিলে 2 5ত কেইবাৰ যাব 2 বাৰ যাব, ইয়াত হ'ব 4 বাকি থাকিব কি 1। গতিকে যদি আমি কেনেকৈ লিখিব পাৰিম এইটো আমি যদি লিখো কেইবাৰ গৈছে 2 বাৰ, তলত কি আছে 2 বাকি কিমান ৰৈ গ'ল 1 অৰ্থাৎ 2 2 গুণ 4 4 আৰু 1 কি যোগ কৰি কিমান হ'ব 5। এনেকৈ এইবিলাক যে সংখ্যা এই সংখ্যাবিলাকক কোৱা হয় মিশ্ৰ ভগ্নাংশ। অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশক আমি কিহলৈ ৰূপান্তৰিত কৰিব পাৰো মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো। ইয়াৰে মই আৰু এটা উদাহৰণ লৈছো। পৰীক্ষাত আহিব পাৰে যদি পৰীক্ষাত এনেকৈ দি দিয়ে এটা ভগ্নাংশ দি দিয়ে যে 11/2 এইটো মিশ্ৰ ভগ্নাংশৰ ৰূপ কোনটো অপচন দি দিব। এটা উলিয়াব জানিব লাগিব কেনেকৈ উলিয়াই মুখে উলিয়াব পাৰি। 2 11ত কেইবাৰ যায় 5 বাৰ যায়, তলত কি আছে 2 তলত যেটো আছে এটো লিখিব লাগিব। 2 5 গুণ কিমান হৈ গ'ল 10 হৈ গ'ল, 2 5 গুণ হৈ গ'ল 10 আৰু বাকি কিমান ৰৈ গ'ল তেনেহলে 11 হ'ব লাগে, বাকি কিমান ৰৈ গ'ল 1 অৰ্থাৎ এইটো লগত পূৰণ কৰি পেলাই এইটো লগত কৰি পেলাই যোগ কৰিব লাগে। 2 5 গুণ 10 10 আৰু কিমান 11। গতিকে এনেকৈ আমি অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো। ইয়াৰ উপৰিও যদি এনেকৈ দিয়া থাকে এনেকৈ দিয়া আছে এনেকৈ দিয়া আছে এইটো হ'ল মিশ্ৰ ভগ্নাংশ। দেখিলে আমি গম পাই যাম মিশ্ৰ ভগ্নাংশ এনেকৈ আছে। এইটো যদি কয় ইয়াৰ অপ্ৰকৃত ভগ্নাংশৰ ৰূপ কোনটো তেতিয়া আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব লাগিব। মই আজি দেখাই দিছো এইটো আৰু কি হৈছে পূৰণ হৈছে। গতিকে 2 আৰু 6 কি হ'ব পূৰণ, তলৰটো চেম থাকিব তলৰটো 2 থাকিব। 2 আৰু 6 কি হ'ব পূৰণ 2 পূৰণ 6 আৰু ওপৰটো ইয়াৰ লগত কি হ'ব যোগ হ'ব +1। গতিকে এইটো কৰিলে 2 6 গুণ 12 যোগ 1 গতিকে কি হ'ব 2 লগত 13 হ'ব কি ইয়াৰ অপ্ৰকৃত ভগ্নাংশৰ ৰূপ। গতিকে এনেকৈ আমি অপ্ৰকৃতৰ পৰা মিশ্ৰলৈ আৰু মিশ্ৰৰ পৰা অপ্ৰকৃতলৈ ৰূপান্তৰিত কৰিব পাৰো। ইয়াৰ পিছত ভগ্নাংশৰ আৰু এটা আমি ইয়াতে আলোচনা কৰিম সেইটো হৈছে সমতুল্য ভগ্নাংশ। সমতুল্য ভগ্নাংশ তো সমতুল্য ভগ্নাংশ কোনবিলাক সমতুল্য মই এটা উদাহৰণ আগতে লিখি লৈছো। ইয়াতে মই যদি 1/2 লিখিলো পিছত লিখিলো 2/4 পিছত লিখিলো 3/6 পিছত লিখিলো 4/8। এই যে আপোনালোকে এইটো দেখা পাইছে এই থোপটো যে আছে এই থোপটো হৈছে এটা সমতুল্য ভগ্নাংশৰ থোপ। তো কেনেকৈ হ'ল সেইটো আমি চাম। এতিয়া এইটো প্ৰথমে কি আছে 1/2 আছে। 1/2 যদি আমি 2 ৰে পূৰণ কৰো 2 হলে ওপৰতো তলতো কি হ'ব
2/4 হ'ব অৰ্থাৎ ইয়াৰ পৰা এইটো আহিছে গতিকে এইটো সমতুল্য হ'ব আকৌ যদি 1/2 লগত আমি 3 পূৰণ কৰো তেনেহলে ওপৰত 3 হ'ব তো 6 গতিকে অৰ্থাৎ ইয়াৰ পৰা এইটো ইয়াৰ পৰা আহিছে গতিকে এইটো সমতুল্য ভগ্নাংশ হ'ব আকৌ 1/2 * 4 * 4 যদি কৰো তেনেহলে কি হ'ব 4/8 হ'ব অৰ্থাৎ 4/8 কোৰ পৰা আহিছে ইয়াৰ পৰা আহিছে গতিকে গোটেইখিনি এই তিনিটা কোৰ পৰা পোৱা গৈছে 1/2 ৰ পৰা পোৱা গৈছে অৰ্থাৎ এই গোটেইকেইটাৰ মান একেই সেম গতিকে এইবিলাক কি হ'ব সমতুল্য ভগ্নাংশ হ'ব ইয়াতে মই আৰু এটা উদাহৰণ লৈছো যদি 1/3 আছে 2/6 আছে আৰু 3/9 আছে গতিকে এইটো সমতুল্য ভগ্নাংশত আছে নে নাই আমি কেনেকৈ চাম প্ৰথমে 1/3 আছে গতিকে এইটো আমি কটাকটি কৰিব নোৱাৰিম ইয়াকটো পাৰি গতিকে এইটো 1/3 আছে ইয়াক আমি কটাকটি কৰিব পাৰিম কিহেৰে পাৰি দুইফালে এটা সংখ্যাৰে কাটিব লাগিব অৰ্থাৎ 2 এৰে হৰণ কৰিব পাৰি এইটো 2 এৰে হৰণ কৰিলে 2 যাব 2 এবাৰ 2 যাব 7 কিবা 3 বাৰ গতিকে 1/3 হৈ গ'ল এইটো আকৌ 3/9 ক আমি কিহেৰে হৰণ কৰিব পাৰো 3 ৰে পাৰো 3 ৰে হৰণ কৰিলে 3 যাব 3 এবাৰ 3 যাব 9 কিবা 3 বাৰ এইটো কি হ'ব 1/3 হৈ গ'ল অৰ্থাৎ গোটেইকেইটা এটা মানৰ পৰাই আহিছে এনেকে থাকিলে সংখ্যাবোৰক কোৱা হয় সমতুল্য ভগ্নাংশ গতিকে ভগ্নাংশত এইখিনি আৰু আজি মই ভিডিওটোত এইকেইটা নাম্বাৰছৰ বিষয়ে আলোচনা কৰিলো ভিডিওটো ইমান দীঘলীয়া নকৰো ইয়াৰ পিছত আৰু কিছুমান নাম্বাৰছৰ আৰু কিছুমান ভাগ আছে যুগ্ম অযুগ্ম যৌগিক যৌগিক মৌলিক ইয়াৰ উপৰিও পৰিমেয় অপৰিমেয় যিখিনি আমি জানিব লাগে পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজন সেইখিনি ইয়াৰ পিছৰ ভিডিওবিলাকত মই আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে আজিৰ ভিডিওটো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব যদি কিবা অসুবিধা আছে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি লগৰবিলাকক ভিডিওটো চাবৰ কাৰণে সুবিধা কৰি দিব গতিকে আজিৰ ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ